ফুলি আছে মানে বেঙেনা লাগিব আৰু এইবোৰ ৰাতি হেনো জিলিকে বাখৰ বেঙেনাৰ সেইকাৰণে নামটো বাখৰ বেঙেনা আচলতে বেঙেনাবোৰ বাখৰটো নিচিনা এইটো দেখিছে এইবোৰ মানুহৰ বেয়া কাম চুইংগম খাই লগাই থৈ যায় হেল্ল' গাইজ আজি এটা বিশেষ জেগালৈ গৈ আছোঁ জেগালৈ মানে এজোপা গছ যিজোপা শ বছৰ পাৰ হৈ গ'ল বহুত পুৰণি গছ আৰু পৃথিৱীত মাত্ৰ সেই গছজোপাই আছে তো সেই গছজোপা চাবলৈ মানে মোৰ লগৰ এটাই আজিলৈকে গৈ পোৱা নাই ওচৰতে হয় সি গৈ পোৱা নাই সি মোক ক'লে যে গছজোপা চাই আহোঁগৈ ব'লক তেতিয়াহ'লে তাৰ লগতে আপোনালোককো সেই জেগাডোখৰ দেখুৱাই যাম ঠিক আছে বৰ্তমান বেছি দূৰ নাই পালোহি অকণমান আগলৈকে সেইডোখৰতে আছে সেইডোখৰ ৰ'দ পৰি আছে এইডোখৰতে আছে বাখৰ বেঙেনাজোপা তো ইয়াত মানে ভাইটি এটা থাকে ভাইটি মানে মোৰ লগত একেলগে ফটোগ্ৰাফী কৰা সি আহি আছে এইটো সুৰজ ভাই আমি মানে ইটো ওচৰতে থাকিও বাখৰ বেঙেনা দেখি পোৱা নাই ইয়াক আজি বাখৰ বেঙেনা দেখাবলৈ আনিছোঁ প্ৰথমবাৰ বাখৰ বেঙেনা মইতো বহুতবাৰ আহিছোঁ বাৰু আগতে আহিছোঁ বাখৰ বেঙেনা কিন্তু আজি ব্লগৰ সৈতে আহিছোঁ মানে ব্লগ বনাম বুলি আহিছোঁ বাখৰ বেঙেনাক লৈ তো সেইটো কাৰণে দেখাইছোঁ আপোনালোকক কি হৈ আছে কেনেকৈ আহি আছোঁ ক'ৰ পৰা ওচৰতে আছে আহিব চাবলৈ বাখৰ বেঙেনা বহুত পুৰণা গছ বহুত ধুনীয়া গছ আহি পাই গ'লোহি বাখৰ বেঙেনা সেইজোপা এইফালে এইডোখৰ পৰা নেদেখি তো ব'লক ভিতৰলৈ সোমাই যাম বাখৰ বেঙেনা তো প্ৰথমতে কিবা এটা খাই লওঁ মানে কিবা মানে কি ইয়াত এইখন সৰুকৈ দোকান এখন আছে খুব চানাত না কি বনাই বোলে তাত চাওঁ কেনেকুৱা কি টেষ্ট হয় কাৰণ বাখৰ বেঙেনা লাগিছোঁ আৰু গাঁৱত বহুত ধুনীয়া পৰিৱেশ সকলোখিনি দেখাই দিছোঁ বহুত ধুনীয়া পৰিৱেশ একদম ঠাণ্ডা মুণ্ডা এডোখৰ জেগা আৰু গছজোপা বহুত বেছি পুৰণি আৰু পৃথিৱীৰ একমাত্ৰ এজোপাই গছ নাম হৈছে বাখৰ বেঙেনা তো আমি সোমাই আহিছোঁ বাখৰ বেঙেনা তো সুৰজ ভাই আগে আগে এখন বহুত ধুনীয়া এইটো আচলতে পুখুৰী ন নে কিবা নলা টাইপ কিহে খনা এখন কেনেকৈ খোল খাই এতিয়া চিষ্টেমটো বেলেগ বাৰহে যাব পাৰিব এইজোপা হৈছে বাখৰ বেঙেনা ভিতৰলৈ সোমাব 580 বছৰ বুলি লিখা আছে বৰ্তমান মানুহে একচুৱেলি সুধিলে কোনো ভালকৈ ক'বই নোৱাৰে কিমান বছৰ হ'ল 580 বছৰ পুৰণি চব ফুল ফুলি আছে মানে বেঙেনা লাগিব আৰু এইবোৰ ৰাতি হেনো জিলিকে বাখৰ বেঙেনাৰ সেইকাৰণে নামটো বাখৰ বেঙেনা আচলতে বেঙেনাবোৰ বাখৰটো নিচিনা বেঙেনা লাগি থকা দেখা নাই ফুল এপাহ দেখিলোঁ বাৰু আকৌ এবাৰ দেখাইছোঁ ফুলপাহ ফুলপাহ আছে বাখৰ বেঙেনালৈ আহিছোঁ যে জিৰণি চৰত অকণমান জিৰাই যাওঁ তো ব'লক ইয়াত কি লিখা আছে ধুনীয়া তো বহি চাওঁ কি আছে অঁ আচলতে জিৰণি চোৱা তলত বহিব পৰা চিষ্টেমটো নাই মানুহবোৰে ওপৰত বহে ইয়াত মানে য'ত বহিবলৈ দিছে তাত নবহে ওপৰত বহে আৰু তাত ভৰি থয় সেইটো হৈছে আচলতে এইটো বেয়া হৈছে কথাটো সেইকাৰণে বহুত লেতেৰা হৈ আছে আমি বাৰু নবহোৱেই কাৰণ ওপৰতটো বহি পিনি আকৌ বহা জেগাডোখৰ এনেই নষ্ট নকৰোঁ কিন্তু এইটো চফা কৰিব লাগে আৰু ইয়াত ওপৰত বহিব লাগে এইটো দেখিছে এইবোৰ মানুহৰ বেয়া কাম চুইংগম খাই লগাই থৈ যায় মানে কিছুমান বস্তু বেয়া কৰে এইবোৰ বাৰ্থডে পাৰ্টি হৈছিলে নেকি বেলুন চেলুন এইবোৰ মানে আচলতে সেইটো বস্তু পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিলে জেগাডোখৰ পৰ্যটনৰ কাৰণে বহুত ধুনীয়া হৈ যায় সেইকাৰণে সকলোকে অনুৰোধ জনাম যে এই জেগাবোৰত যেনেকৈ এইবোৰ চিপছৰ পেকেট ইয়াত নেপেলাব যিমান পাৰে তো ফাইনেলি বাখৰ বেঙেনা আপোনালোকক দেখুৱালোঁ আৰু ইয়াৰ পৰা এতিয়া বিদায় ল'ব লাগিব কাৰণ নাজিৰাত এটা কাম আছে নাজিৰালৈ যাব লাগিব কাৰণ আজি শ্বহীদ দিৱসৰ কাৰণে আমাৰ বন্তি প্ৰজ্বলনৰ কাৰণে নাজিৰাত যাব লাগিব তো সেইকাৰণে আজিলৈ বাখৰ বেঙেনা বাই বাই আকৌ আহিম কিন্তু এটা বস্তু চাবলৈ খুব মন এটা আছে এইখনত সোমালে এইফালে সোমাই মানে এইখনত ওলাবলৈ এইখন অকণমান মানে বয়স হোৱাৰ বাবে তাৰ পজিশ্যনবোৰ অলপ বেয়া হৈ গ'ল তো সোমাই ওলাবলৈ বহুত কষ্ট প্ৰয়াস কৰিব লাগিব ইয়াত বাকী সকলোখিনি ধুনীয়া বেয়া নহয় আচলতে অকণমান আইডিয়া খটালেহে সোমাব পাৰিব ভিতৰত তো ঠিক আছে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আকৌ দেখাই যাম কালিলৈ এটা ব্লগ বনাবলগীয়া কাম আছে কি ব্লগ হয় সময়ত গম পাই যাব তো ঠিক আছে হ'ব দিয়ক আজিলৈ আৰু শেষত এটা কথাই কওঁ
মানে নকয়, মই একচুৱেলি এইটো কথা নকয় বেছিভাগ। ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ঠিক আছে, ধন্যবাদ। জয় অসম।